হেল্ল' গাইজ, আজি মই এটা বহুত ধুনীয়া চৰ্বত খাব শিকাম আপোনালোকে, যিটো বস্তু আপোনালোকে এটা বা দুটা খাই পেলাই দিয়ে। চাওকচোন কি চৰ্বত হয় এইটো। আপোনালোকে দেখিছেনে কিহৰ চৰ্বত এইটো? মই বাৰু দেখাই দিওঁ। এয়া জাম হয়। জামটো আপোনালোকে মোহাৰি পানী দিব। তাত যিখিনি গুটি ওলাব, গুটিখিনি আপোনালোকে এনেদৰে ইয়াত থৈ দিব। এইখিনি শুকাব। এইখিনি শুকালে আপোনালোকে শুকোৱাৰ পিছত গুড়া বনাই এনেও খাব পাৰে। এইবিলাক ডায়েবেটিছ বেমাৰৰ কাৰণে বহুত ধুনীয়া হয়। এইখিনিও কামত আহে আপোনালোকৰ। তাৰপিছত জামখিনি সানি আপোনালোকে ফ্ৰিজৰ পানী নহ'লে ফিল্টাৰৰ পানী যেনেকৈ খায় তাত অকণমান নিমখ দিব, চেনি দিব। সোৱাদ অনুযায়ী কোনোবাই চেনি খাব পাৰে, কোনোবাই নিমখ খাব পাৰে। সেইকাৰণে আপোনালোকে এনেকৈ পানীৰে গুলি পেলাই জামৰ ৰসখিনি চৰ্বত বনাই খাব পাৰে। এয়া চাওক, ইমান ধুনীয়া হৈছে। আপোনালোকে দেখিছেনে? জামৰ চৰ্বত এইটো খাব বহুত ধুনীয়া হ'ব। মই দেখাই দিছোঁ আপোনালোকক। ইয়াত নিমখ আৰু চেনি মিক্স কৰিব পাৰে। কোনোবাই যদি অকল নিমখেৰে খাব বিচাৰে নিমখ খাব পাৰে, আৰু চেনি দিব বিচাৰে যদি চেনিও দিব পাৰে। কিন্তু জামবিলাক আমি এনেই পেলাই থৈ দিওঁ, কিন্তু জামৰ পৰা যে ইমান ধুনীয়া চৰ্বত ওলায়, আপোনালোকেও এবাৰ খাই চাওকচোন।